পুৱা 9 বজাত বিদ্যালয় পাবগৈ লাগে। সেয়ে স্কুটিখন লৈ বিদ্যালয়লৈ ওলাই গৈছিল তেওঁ। কিন্তু বিদ্যালয় পোৱাৰ পূৰ্বেই ভয়ংকৰ ঘটনা। ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাবলৈ উভতি নহাৰ বাটেৰে গুচি গ'ল শিক্ষয়িত্ৰী। পথৰ অৱস্থা বেয়া, সেয়ে সাৱধানে স্কুটিখন চলাই বিদ্যালয়লৈ গৈছিল নামৰূপৰ ডেইজী বকলিয়াল শইকীয়া। এইখন মেৰবিল প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে তেওঁ। আন দিনাৰ দৰেই বুধবাৰে পুৱাও বিদ্যালয়লৈ বুলি ওলাই গৈছিল শিক্ষয়িত্ৰীগৰাকী। কিন্তু তেওঁ হয়তো কল্পনাও কৰা নাছিল যে এয়াই আছিল তেওঁৰ বিদ্যালয়লৈ যোৱাৰ শেষ যাত্ৰা। বিদ্যালয়লৈ গৈ থকাৰ সময়তে একে দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন ট্ৰাকে মহতিয়াই নিলে শিক্ষয়িত্ৰীগৰাকীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ডেইজী বকলিয়াল শইকীয়া। বিদ্যালয়ত পাঠদান কৰোৱা নহ'ল ডেইজী বকলিয়ালৰ। এতিয়া জনাম কি আৰু পুনৰ এনেকুৱা দুৰ্ঘটনা নহওক। আজি তেওঁ চাকৰি সন্ধানত নিজৰ চাকৰিৰ সম্পৰ্কত তেওঁ চাকৰি খাতিৰত স্কুললৈ আহিছিলে আৰু ৰাস্তাৰ যি দুৰৱস্থা, এই দুৰৱস্থা ৰাস্তাৰ হোৱাৰ হেতুকেই চাগে এই ঘটনাটো হ'ল বুলি ভাবোঁ। আৰু মই এইখিনিতে সকলো ৰাইজলৈ অনুৰোধ জনাওঁ, সকলো চালকলৈ অনুৰোধ জনাওঁ, অন্ততঃ সকলোৱে ৰাস্তাৰ অৱস্থা বেয়া, গতিকেলৈ নিজে বাছি চলাৰ লগতে আনকো বচাই চলাব বুলি মই আহ্বান জনাওঁ এই সময়তে। তেওঁ ডেইজী বকলিয়াল শইকীয়া, তেওঁ নামৰূপৰ পৰা আহিছিলে আৰু মাধৱপুৰ স্কুলতে শিক্ষয়িত্ৰী কৰে আৰু তেওঁ বেছিদিন হোৱা নাই ইয়াত জইন কৰা। ৰাস্তাৰ দায়িত্বত থকা ব্যক্তিসকলৰ হওক, এইটো এটা মৰ্মান্তিক জেগা আৰু দিহিংখনৰ দলংখন আছে, ইয়াত প্ৰায় মানুহৰ ভিৰ হয়। গতিকে ৰাস্তাটো যিটো অৱস্থা হৈ আছে, এই ৰাস্তাটোক অন্ততঃ তেওঁলোকে নিজেই হ'লেও এবাৰ ভেৰিফিকেশ্যন কৰি অন্ততঃ ইয়াৰ যিটো অৱস্থাত আছে সেই অৱস্থাৰ পৰা অকণমান উপশম কৰিব বুলি মই সকলো পক্ষলৈকে আহ্বান জনাইছোঁ। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাক চালকে। আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন বিচাৰি আৰম্ভ কৰিছে তদন্ত। ছাত্ৰ ছাত্ৰীসকল ৰৈ আছিল তেওঁলোকৰ মৰমৰ বাইদেৱে আহি তেওঁলোকক পাঠদান কৰাব। কিন্তু তেওঁলোকেও হয়তো জনা নাছিল যে আৰু কোনোদিন এই বিদ্যালয়ত পাঠদান কৰাবলৈ নাহে তেওঁলোকৰ মৰমৰ ডেইজী বকলিয়াল বাইদেউ। শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি। দুলীয়াজানৰ পৰা জিৎ দত্তৰ ৰিপৰ্ট, টাইম 8।